ইউটিউব চেনেল আজি এটা নৰ্মাল ব্লগ বনাম বুলি ভাবিছোঁ। আমাৰ কণ্টেণ্ট নোহোৱাৰ বাবে ব্লগ আপলোড দিব পৰা নাছিলোঁ, তো আজি নৰ্মাল ব্লগে চব বনাই দিম। আজি মাছ মাৰিব প্ৰণৱ ছাৰে। ফাৰ্ষ্ট ট্ৰাই কৰিলে বাট প্ৰণৱে মাছটো উঠাব নোৱাৰিলে। গাইজ 2 মিনিটত নয়নে দুটাকৈ চেং মাছ তুলিলে আৰু প্ৰণৱে এতিয়ালৈকে তোলা নাই। দেৱতাৰ ইমান খং, বাপেকে কি গৰম ৰ'দ, হাই ফাই ভল্টেজ দি দিছে। গাইজ চব মাছ জিন্দা আছে মাটো পালো আৰু এটা গাইজ ফাইনেলি প্ৰণৱে 5 মিনিটত 4টাকৈ মাছ তুলিলে। 4টা হয়নে ছাৰ? হয় হয়। বন্ধুসকল ইহঁতে এতিয়ালৈকে মাছ মাৰি আছে, মই এনে ইহঁতক দেখুৱাই আছো মাছ মাৰা। গৰম যা দিছে না বন্ধুসকল, ক'ব নোৱাৰো ইমান গৰম দিছে। এতিয়া দুপৰৰ 1টা বাজিলে, বহুত মাছ মাৰিলে প্ৰণৱে। আৰু 1:30 বাজিলে ঘৰত যাম, গা ধুব লাগিব চবকে। হয় মানে গা ধুব লাগিব ন, ভাত খাব লাগিব, ভোকো লাগছি। প্ৰণৱে মাছখিনি চাটনি কৰি খাব। চাটনি বিলাকত দেখিব নেকি আপোনালোকে? যদি দেখে নেদেখাও। এইকেইটিয়ে বন্ধুসকল মাছ। কেইটা আছে? এইকেইটিয়ে মাছ 3টা 4 5 6 7 8 9 10 11 12 13টা মাছ। 13টা মাছ গাইজ। ফাইনেলি গাইজ আমাৰ মাছ মাৰা হৈ গ'ল। তো এতিয়া ফাইনেল এণ্ডটো আপোনালোকে চাই থাকক। আৰু আমি মাছ মাৰি কিনে এতিয়া ঘৰত যাই কিনে গা চা ধুম আৰু ভাত খাম বাছ। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব